Hello everyone, good morning. আজি হল 17 সেপ্টেম্বৰ মানে বিশ্বকৰ্মা পূজা আৰু আজি মোৰ ফালৰ পৰা আৰু মোৰ এই সৰু চেনেলটি ফালৰ পৰা আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিলে আৰু সৰুকে হলো মানে আমি আমাৰ ক্লিনিকটো যেটো নতুন আৰু প্ৰথম তাতে সেলিব্ৰেট কৰিছোগে তাকে মই আজি দিনটো কাৰণে তালৈকে ওলাইছো এই গাপা ধুই কেনেকৈ কি কৰিলো কি নকৰিলো আপোনালোক সকলোকে দেখাই থাকিম আপোনালোকে ভিডিওটো হকলে চাই থাকিব আৰু যি সকল নতুনকে চাইছে প্লিজ মোক সাবস্ক্ৰাইব কৰি দিব আৰু এইখিনি আছিল আজি দুপৰীয়াৰ লাঞ্চ কিন্তু লাঞ্চ কেটা বজাত কৰিছো জানে নে গধূলি 6টা বজাত মানে দিনৰ দিনটো হাঁহ কটা মাংস কটা মানে মুৰ্গী মাংস কটা এইবিলাক কিবা কিবি হৈ থাকিলে যে আৰু মা প্ৰসাদ খাই আছিলো তাকে মানে লাহে ধীৰে কৰোতে প্ৰায় 6টাই বাজিলেগে আৰু এয়া লাঞ্চ কৰিলো কৰাৰ পাছত আৰু এই কলপাতত খোৱাৰ প্ল্যানিংটো মোৰ আছিলে দেই মানে সৰুতে আইতাহঁতৰ ঘৰতে খোৱা আৰু গাঁৱত গৈ পেলাই আজিকালি পোৱাই নাযায় কিন্তু চেম্বাৰটো ওচৰতে মানে বাউণ্ডাৰীতে কলগছ এজোপা আছিলে দেখিলো সেইকাৰণে কটাই আনিলো কাটি আনি পেলাই কলপাততে খালো সঁচাকৈ বহুত ভাল লাগিলে আৰু খাই বৈ শেষত এয়া অলপ হাতৰ ফূৰ্তি কৰিবলৈ বিশেষ দিনৰ কোনো প্ৰয়োজন নহয় বাৰু কিন্তু তথাপিও এনেকৈ গোট খোৱা নহয় সকলোৰে আৰু যি বিশ্বকৰ্মা পূজা বুলি সকলোৱে মিলি অকণ ফূৰ্তি কৰিলে ভিডিওটো ইমানলৈকে আছিলে চোৱাৰ বাবে বহুত থ্যাংক ইউ আৰু নতুন যদি হয় আপোনালোকে নতুনকৈ চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই অকণমান আগবাঢ়ি যাব পাৰিম আজিলৈ আহিছোঁ বাই বাই